অঙ্ককেইটা করে দিও। নিশ্চয় কোনোবাই পেৰেণ্টছ দেখি আছে বা তোমাৰ দাদা ভাইটি সকলে দেখি আছে, কিন্তু তোমালোকে ভালকে চালি হ'ল। তোমালোকে চোৱা, নতুন গণিত পঞ্চম শ্ৰেণী অসম জাতীয় বিদ্যালয় নিয়া। তোমালোকে চোৱা, এই অঙ্ককেইটা কৰি দিও। অনুশীলনী 1ৰ পৰা যিমানখিনি অঙ্ক আছে তোমালোকক কৰি দিও। অঙ্ক কৰাৰ আগতে তোমালোকে আৰু এটা কথা জানি লোৱা। তোমালোকে নিশ্চয় জানিছা, একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি। তোমালোকে এইকেইটা মনত ৰাখিবা, তেনেহলে অঙ্ক কৰাত সহজ হ'ব। ষ্টুডেন্ট চোৱা, অনুশীলনী 1 প্ৰথম কুৱেশ্যনটোত কি দিয়া আছে, তলৰ সংখ্যা কেইটা ভাৰতীয় পদ্ধতিৰ ইণ্ডিয়ান চিষ্টেম স্থানমান তালিকাত প্ৰকাশ কৰা। তোমালোকে কেনেকে লিখিব লাগে, ভাৰতীয় স্থান ৰূপত লিখিব লাগে। ঠিক তেনেদৰে তোমালোকে চাই লোৱা, মই কৰি দিওঁ। প্ৰথম কুৱেশ্যনত কি দিয়া আছে, প্ৰথম কুৱেশ্যনটো দিয়া আছে 4, 8, 3, 7, 4, 5। তোমালোকে চোৱা, মই কৰি দিওঁ এতিয়া। তোমালোকে কুৱেশ্যনটো চোৱা, মনৰ যোগেদি শুনা, তেনেহলে তোমালোকে অঙ্কটো পাৰিবা। এতিয়া কি দিয়া আছে, 4, 8, 3, 7, 4, 5। তোমালোকে কেনেকে লিখিবা, তোমালোকে নিশ্চয় জানা, একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি। তেনেকে তোমালোকে প্ৰথম লাষ্টত কি আছে, 4 আছে, 4 তোমালোকে এনেকে লিখিবা। পিছত কি আছে, কমা, কমাৰ পিছত কিমানটা সংখ্যা আছে, 1, 2, 3, 4, 5টা সংখ্যা আছে নহয়। তোমালোকে 8ৰ জাগাত 0 ভৰাবা, 3ৰ জাগাত 0, য'ত কমা আছে কমা দিবা, গোটেইকেইটা 0 লিখি দিবা। পিছত কি আছে, 1, 2, 3, 4, 5টা সংখ্যা নহয়, 1, 2, 3, 4, 5টা। য'ত কমা আছে তোমালোকে কমা দি দিবা, পিছত প্লাস দিবা। প্লাস দিয়াৰ পিছত 4টো লিখিছো, 4ৰ পিছত কি আছে, কোনটো ঘৰ আছে, তোমালোকে চোৱা, 8 আছে, 8, তেতিয়া তোমালোকে এই 8টো ইয়াত বহাই দিবা। পিছত কি আছে, 3ৰ জাগাত কি আহিব, 0, 0ৰ জাগাত কমা, কমা, কমা দি পিছত আৰু কেইটা ঘৰ আছে, 1, 2, 3টা ঘৰৰ জাগাত তোমালোকে 0 বহাই দিবা, 0 বহাই দিবা। 1, 2, 3টা 0 বহাই পিছত প্লাস দিবা। প্লাস দিয়াৰ পিছত কি আছে, 3 আছে, 3 লিখিবা। 3 লিখাৰ পিছত আকৌ ঠিক তেনেদৰে 0 বহাই প্লাস দিবা। পিছত কি আছে, 7 আছে, 7 তেনেকে 7 বহাই পিছত 2টা 0, পিছত আকৌ প্লাস 4, 4ৰ পিছত কেইটা ঘৰ আছে, 1, 1টাৰ ঘৰৰ পিছত কি আছে, 5, 5ৰ জাগাত কি হ'ব, 0, 0ৰ পিছত কি হ'ব, প্লাস, প্লাসৰ জাগাত কি আছে, লাষ্টত 5, 5ৰ পিছত কি আৰু একো ঘৰ নাই, ইয়াত খালি আছে। ঠিক তেনেদৰে তোমালোকে ইয়াত বহাই দিবা 5টো। এতিয়া আনসাৰটো আহি গ'ল। তোমালোকে নেক্সট কুৱেশ্যনটো চোৱা, ঠিক তেনেদৰেই আছে। বি নম্বৰ কুৱেশ্যনটো চোৱা, তোমালোকে ঠিক তেনেদৰেই আছে। তোমালোকে ভালকে মনোযোগেৰে চাই লৈ হ'ল, তোমালোকে একেবাৰে ইজি হৈ পৰিব। তোমালোকে আনসাৰ শিটটো দিয়া হ'ল, তোমালোকে চাই লোৱা। এইটো হ'ল বি নম্বৰ। বি নম্বৰৰ আনসাৰ কেইটা চাই লোৱা, আৰু চি নম্বৰটো চাই লোৱা। এই নম্বৰটো ভালকে চাবা, এইটো দীঘল হয়, ভালকে চাই লিখিলেই হ'ল।